এটা বৰ ধুনীয়া পৰিৱেশত আছোঁ, এখন ধুনীয়া বাগান। ভাবিলোঁ এটা কবিতা আবৃত্তি কৰোঁ। আবৃত্তি নহয়, ঠিক এইটো পাঠ হ'ব। পূৰা বেলিও পূৰা একদম ৰ'দ দি আছে, তাপ দি আছে। এটা কবিতা পাঠ কৰিম। সনন্ত তাঁতীৰ এটি কবিতা, ভাষা। আৰম্ভ কৰিছোঁ কবিতাটো। ভাষা। মোৰ দেউতাই দিয়া ভাষাটোক মোৰ আইৰ গৰ্ভত থৈ দিছিলোঁ, আৰু মোৰ আয়ে দিয়া ভাষাটোক মই পৃথিৱীৰ গৰ্ভত থৈ দিছিলোঁ। ইদানিং শৰীৰতত্ত্ববিদসকলে প্ৰকাশ কৰিছে, মোৰ হেনো নিজস্ব ভাষাই নাই। মাননীয় ভাষা পৰিষদ, আপাতত মোক মানুহে মানুহ হিচাপে পৰিচয় কৰি দিয়ক। আপাতত মোক মানুহ হিচাপে মানুহৰ ওচৰতে, যেনে সনন্ত পদবী, জাতি, মানুহ, বৰ্ণ, ক'লা জন্মস্থান পৃথিৱী। আপাতত মোৰ আই আৰু মোৰ দেউতাই যাতে গম নাপায় মই কেৱল তেওঁলোকৰেই সন্তান নাছিলোঁ। কাৰণ মোৰ দেউতাৰ কোনো নিজস্ব নাম নাই, মোৰ আইৰ কোনো নিজস্ব নাম নাই। মোৰ দেউতাৰ নাম পৃথিৱী, মোৰ আইৰ নাম পৃথিৱী, আৰু মোৰ নাম সনন্ত, চাহ বাগিচাৰ ক'লা এটি ল'ৰা সনন্ত। মাননীয় ভাষা পৰিষদ, আপাতত মোক মানুহ হিচাপেই পৰিচয় দিয়ক, যেনে সনন্ত তাঁতী। বাসস্থান সৌজন্য আৰু ৰুচিবোধ, সৌন্দৰ্য আৰু স্বাধীনতাৰ অভ্যন্তৰত। চৰিত্ৰ হৈছে মানুহ। আকাংক্ষা পুঁজিবাদৰ পৰা সমাজতন্ত্ৰলৈ উত্তৰণৰ বাবে জাগি উঠক বতাহ, বতাহ আৰু বতাহ। আৰু মানুহৰ অভ্যন্তৰত, মানুহৰ হৃদয়ত থাকক কেৱল বতাহ। মোৰ দেউতাই দিয়া ভাষাটোক মোৰ আইৰ গৰ্ভত থৈ দিছিলোঁ, আৰু মোৰ আয়ে দিয়া ভাষাটোক মই পৃথিৱীৰ গৰ্ভত থৈ দিছিলোঁ। ইদানিং ভাষাবিদসকলে মোৰ ভাষাৰ কাৰণে জৰুৰী বৈঠক মাতি প্ৰতিবাদ কৰিছে, আৰু ইদানিং শৰীৰতত্ত্ববিদসকলে প্ৰকাশ কৰিছে যে মোৰ হেনো নিজস্ব কোনো ভাষাই নাই। মাননীয় ভাষা পৰিষদ, আপাতত মোক মানুহ হিচাপেই পৰিচয় দিয়ক, আৰু আপাতত মোক মানুহ হিচাপে মানুহৰ ওচৰতে পৰিচয় দিয়ক। ধন্যবাদ সকলোকে।